গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আৰু আজি আমি এতিয়া ওলাইছোঁ আলঙৰ পৰা। কেনেকৈ ঘূৰে কি হয় দেখাই যাম। চাহ তাহ খোৱা হৈ গ'ল, ৰুটি চুটি খাই ল'লোঁ আৰু গৈ আছোঁ অৰুণাচলৰ জাগাখিনি আপোনালোকক অলপ দেখাই যাম, চাই থাকিব। এইখন হৈছে আলং। এইবিলাক ৰাস্তা চাস্তা বনাই আছে, ভাল নহয় আৰু টাউনখন সিফালে আছে, অলপ সিফালে থাকি আহিলে অলপ এইফালে দোকান চোকান হৈছে। টাউনৰ পৰা পাহাৰত চাওক, ডাৱৰ লাগি আছে, ধুনীয়া পাহাৰবিলাক সেউজীয়া আলং টাউনৰ পৰা আমি অলপ আগত আহিলোঁ আৰু এতিয়া সময় হৈছে 10:43। এইফালে চাওক পাহাৰ, এই আমাৰ গাড়ী ৰখি আছে, অলপ হোটেল চোটেল আছে। আৰু এইয়া চাওক ধান পকিলে ইয়াত, সেইফালে ডালেই মানে জেগাই আৰু আমি আহি এখন কাইং বুলি কোৱা জেগা এডোখৰ পালোঁহি। তাৰ ভিতৰত টাউন আছে, কাইংখন আচলতে টাউন। তাৰ এই গলিত সোমাই আহিছোঁ। এইখন দেখিছে গাঁও, গলি এইবিলাক। এইফালে চাওক পাহাৰ, ওপৰত ডাৱৰ, কি ধুনীয়া লাগিছে, মজা। অৰুণাচলত নেদেখা জেগা আপোনালোকক দেখাম, আৰু নেদেখা জেগা আপোনালোকে চাব পাব। মোৰ খুব ভাল লাগিছে গাড়ী চলাই, মানে ক'তনো আমি ফুৰিবলৈ আহিলে এনেকুৱাবিলাক জেগাত সোমামহি, বা বেলেগ কোনোবা আহিলেও এনেকুৱা জেগাত নোসোমায়। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আগলৈ। বেলেগে দেখাব নোৱাৰা জেগা মই দেখাম, আৰু ভাল যিবিলাক জেগা আপোনালোকে হয়তো আহি পিনে কেতিয়াও চাব নোৱাৰিব। সেয়াই আৰু চাই থাকিব ভিডিঅ'টো আগলৈ। ৰাস্তাত কিন্তু কিছুমান ধুনীয়া জেগা খুব মিছ কৰি আহিছোঁ, ভিডিঅ' মানে ল'ব পৰা নাই, বেয়া লাগি আছে। বেয়া লাগে মানে এই কেইটামান দৃশ্য দেখিলেও, মানে ছাইডত একদম ধুনীয়া পাহাৰ, তাৰ ছাইডতে নদীখন, তাৰ ছাইডতে এইফালে মানুহৰ ঘৰ, তাৰ আগফালে ধাননি পথাৰ, কি ধুনীয়া লাগিছে নহয়। চিনেমা শ্বুটিং কৰিবলৈ কিন্তু মজা হ'ব দেই, মানে কি ধুনীয়া লোকেশ্যন বা মজা ভিউ। কিন্তু সেইবিলাক ল'ব পৰা হ'লে ভাল আছিলে। যদি কেতিয়াবা নিশ্চয় এদিন আহিম মই এইবিলাক জেগা, এতিয়া চাই যাওঁ, পিছত নিশ্চয় আহিম ড্ৰোন চোন লৈ, কিবা লৈ ধুনীয়াকৈ ওপৰৰ পৰা দেখাব পাৰিলে কি মজা লাগিব নহয়। বাপৰে, চকুৱে দেখা নিচিনা কেতিয়াও নহয়। কিন্তু আৰু ভিডিঅ' যোগে যিমানখিনি পাৰোঁ আৰু দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক হৈছে বস্তি, সিহঁতৰ বস্তিৰ মাজত এতিয়া ঠিকেই পাইছোঁ, বেয়া নাই লগা বাৰু। ইয়াত কিন্তু মোৰ নেটৱৰ্ক পোৱা নাই। মোৰ ওচৰত জিঅ' আৰু এয়াৰটেল আছে, দুইখনতে নেটৱৰ্ক নাই। ইমাৰ্জেঞ্চি কল অনলি লিখা আছে, এখনতো নেটৱৰ্ক পোৱা নাই। বাকী কিবা নেটৱৰ্ক পায় বা লোকেল চিম হ'লে চলে যদিও নাজানো আৰু। কিন্তু মোৰ এয়াৰটেল আৰু জিঅ' দুইখনে কিন্তু নেটৱৰ্ক নাই। কেনেকুৱা জেগাত সোমাইছোঁ গম পাইছে আৰু, চাই থাকক। এয়া চাওক মেইন ৰাস্তা, আগত পাহাৰ ধুনীয়া, আৰু এইফালে ছাইডত চাওক, ৱাও সুন্দৰ ৰাস্তাবিলাক চাওক। ৰাস্তাবিলাক খুব ধুনীয়া হৈ আছে এইখিনি জেগাত। আলং আৰু মেচুকা ৰাস্তা, মেচুকা যাওঁতে অলপ বেয়া আছে বুলি কৈছে, তো কাইলৈ মেচুকা যাম বুলি কৈছে, দেখা যাওক কি হয়। আৰু এইফালে চাওক শিল বালি কাৰোবাৰ ইয়াত। আৰু যোৱাকালি ভিডিঅ'টো আপলোড কৰি আছোঁ, হোৱাই নাই। ইয়াত মানে নেটৱৰ্কৰ প্ৰব্লেম অলপ, আৰু জিঅ'টো চলাই নাই, এয়াৰটেলৰ নেটপেকটো শেষ হৈ গ'ল। আৰু আজি তাক ফোন কৰি পিনি এতিয়া নেটপেকটো ভৰাই দিব ক'লোঁ, তো ভৰাই দিলে, কিন্তু নেটৱৰ্ক ভালকৈ নাপায় ইয়াত, সেইকাৰণে আপলোড হোৱা নাই। তো চাওঁ, চেষ্টা কৰি আছোঁ। পাহাৰৰ বহুত ওপৰত আহিলোঁ, সৰু গলি এটা উঠি ক'ৰবালৈ চাওক, এনেকুৱা এখন পাহাৰৰ বস্তি। ৰাস্তা ইয়াতে শেষ, এবাৰ আগলৈ নাই আৰু। ক'ত সোমাইছে আৰু চাওকচোন, ধুনীয়া লাগিছে কিন্তু বস্তি। এইবিলাক খৰিবিলাক কেনেকৈ ৰাখি দিছে চাওক, তলত ৰাখি থৈছে, খুটাবিলাক কেনেকৈ দি চাংঘৰ বনাইছে, ধুনীয়া লাগিছে। ৰাস্তাটো ইয়াতে শেষ হৈ গ'ল, এইখিনি লাষ্ট আৰু নাই আৰু। আকৌ ঘূৰি যাম আমি ইয়াৰ পৰা। এই তলৰ পৰা দেখি থাকোঁ যে পাহাৰৰ ওপৰৰ ঘৰবিলাক, এইবিলাকে মানে সৰু ৰাস্তা, গাড়ীখন যেনে তেনে আহে মানে, সেইটো ৰাস্তাত উঠি আহিছোঁ। এই আছোঁ আৰু ধান খেতি তলৰ পাই গ'লহি, পুৰা পকি গ'ল, পুৰা কাটি আছে। এইয়া কাটি আছে।
দিনটো ঘূৰি ঘূৰি এতিয়া আকৌ আমি ৰুম পালোহি আৰু ৰুম দেখিছে কেনেকুৱা লেতেৰা ৰুম এটা লৈছে কি ক'ব উপায় নাই সস্তা মে আৰু ইয়াত ধানবিলাক মানে আমাৰ তাৰ নিচিনা একে মুঠিকৈ নেকাটে গোটেই তলতে নেকাটে মানে অকল থোকটোহে কাটি নিয়ে আজি দেখিলোঁ তাতে আৰু সেয়াই আৰু কি কৰোঁ আকৌ চাই থাক এয়া আছে সন্ধিয়াৰ আলং পিছফালে দেখিছে বিল্ডিংবিলাক বন্ধই কৰিবলৈ হ'ল প্ৰায় 8টা বজাত বন্ধই হ'ব এতিয়া তো মই ভাত পানী খাই আহিলোঁ এতিয়া 7:50 হৈছে কাৰণ এই হোটেলখনত খানাটো ভাল নবনাই সেইকাৰণে ইয়াতে খাই আহিলোঁ মানে কি ক'ব আৰু জোনৰ পোহৰ হৈছে এয়া ৰাতিৰ আলং এইখন হোটেলতে আমি আছোঁ হোটেলত ওপৰত বেংক নে কি আছে বুলি কৈছে তলত হোটেল আৰু দেখিবলৈ নহয় বিল্ডিংটো ভালেই ভিতৰতহে লেতেৰা মস্ত তো ইয়াতে খানা পানী ভাল নাপায় কাৰণে মই বাহিৰতে চিকেনৰ লগত ভাতটো দবাই আহিলোঁ আজি দুপৰীয়া ৰুটি খোৱা হ'ল তো এতিয়া ভাতটো খাই মেলি আহিলোঁ আৰু ধুনীয়াকৈ চিকেনৰ লগত উপায় নাই আৰু সোনকালে খাই আহিলোঁ 7:50 এনেইতো মোৰ থাকিলে 10টা 9:30 পৰা আৰম্ভ হয় আৰু ভাত খোৱা বুলিও তো সেয়াই আৰু আজিৰ ভিডিঅ'টো ইমানেই আৰু কাইলৈ আমি এডোখৰ ভাল জেগাত যোৱা কথা আছে যদি যোৱা হয় নিশ্চয় আপোনালোকে গম পাব তো চাই দিব ভিডিঅ'বিলাক থেংক ইউ ছ' মাছ বাই বাই গুড নাইট